গান্ধীজীয়ে যেতিয়া অসমলৈ আহিছিলে তেতিয়া এখন বিচনাৰ ব্যৱহাৰ কৰিছিল তেওঁ। এখন বিচনা খুব সুন্দৰকৈ তেওঁলোকে সংৰক্ষণ কৰিছে। মেৰা জীৱন হি মেৰা সন্দেশ হে। চাওক, MK গান্ধী লিখা আছে ধুনীয়াকৈ চাওক। নমস্কাৰ, সকলোকে এটি অন্য ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি এটা বিশেষ দিন, আজি হৈছে 26 জানুৱাৰী। এতিয়া মই বৰ্তমান আছোঁ গুৱাহাটীৰ গান্ধী মণ্ডপত। আৰু গান্ধী মণ্ডপৰ যি এখন ফ্লেগ আছে, খুব এখন ডাঙৰ ফ্লেগ, আপোনালোকক দেখুৱাবলৈ আজি ব্লগটো বনাইছোঁ। যিসকলে দেখা নাই তেওঁলোকৰ কাৰণে আজি ব্লগটো খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈছে। দেখিছে ওপৰত চাওক, মোৰ ওপৰত এয়া তিৰংগা পতাকা চাওক কিমান ধুনীয়াকৈ উৰি আছে। তিৰংগা পতাকা খুব ভাল লাগিব। ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। এয়া হৈছে গান্ধী মণ্ডপৰ প্ৰৱেশদ্বাৰ, আৰু এইফালে এতিয়া সোমাব লাগিব ভিতৰলৈ। তেন্তে বলক সোমাই যাওঁ। এতিয়া মই বৰ্তমান আছোঁ গান্ধী মণ্ডপত। গান্ধী মণ্ডপৰ পৰা এই বিশেষ ব্লগ 26 জানুৱাৰীৰ কাৰণে খুব সুন্দৰ এটা ব্লগ হ'বলৈ গৈ আছে। দেখা পাইছে কিমান এখন ডাঙৰ পতাকা হ'ব পাৰে, গোটেই গুৱাহাটীখনৰ পৰা দেখা পায়। ইমান ধুনীয়াকৈ উৰি আছে আমাৰ তিৰংগা পতাকাখন, দেখি খুব ভাল লাগি গ'ল। তাতে আজি 26 জানুৱাৰী, চাওক না কিমান এটা হাইটত আছে ফ্লেগ। আৰু এইফালে আছে আমাৰ বাপুজী। এয়া হৈছে গান্ধী মণ্ডপ। আৰু এই ভিতৰতো আপোনালোক লৈ যাম, ভিতৰত কি কি আছে আপোনালোকক দেখাম। এইটো হৈছে গান্ধী মণ্ডপৰ দৃশ্য, চাওক কিমান ওপৰৰ পৰা দেখা পাইছোঁ আপোনাৰ। চাওক এইখন ব্ৰহ্মপুত্ৰ, আগত দেখা পাইছে একে আগত চাওক ব্ৰহ্মপুত্ৰ, আগত এয়া ব্ৰহ্মপুত্ৰ, আৰু ইয়াত দেখিছে গুৱাহাটী চিটি। এইফালে ট্ৰেইন গৈ আছে, এইখন ট্ৰেইন গৈ আছে। এতিয়া জোতা খুলিব লাগিব, জোতা পিন্ধি যাব নোৱাৰি ভিতৰলৈ। জোতাযোৰ খুলি লওঁ। গান্ধী মণ্ডপৰ ভিতৰৰ দৃশ্য চাওক। গান্ধীজীৰ প্ৰায়বিলাক কিতাপ আপোনাক দেখাব। ধুনীয়াকৈ নিৰ্মাণ কৰিছে গান্ধীজীৰ প্ৰতিমূৰ্তি। চাওক এইযোৰ গান্ধীজীৰ চশমাযোৰ চাই লওক, গান্ধীজীয়ে পিন্ধা চশমা। এইটো ঘড়ীটো গান্ধীজীৰ। গান্ধীজীয়ে যেতিয়া অসমলৈ আহিছিলে তেতিয়া এখন বিচনাৰ ব্যৱহাৰ কৰিছিল তেওঁ। এখন বিচনা খুব সুন্দৰকৈ তেওঁলোকে সংৰক্ষণ কৰিছে। আৰু এইফালে দেখিছে গান্ধীজীৰ এটা খুব সুন্দৰ প্ৰতিমূৰ্তি চাওক, খুব সুন্দৰ এটা প্ৰতিমূৰ্তি গান্ধীজী। মানে ইয়াত আহিলে খুব ভাল লাগে, মনটো ভাল লাগি যায়। চাওক চবফালে আপোনাৰ গান্ধীজীৰ ইতিবৃত্তি দেখা পাব। মেৰা জীৱন হি মেৰা সন্দেশ হে। চাওক MK গান্ধী লিখা আছে ধুনীয়াকৈ চাওক। 26 জানুৱাৰীৰ এই বিশেষ ব্লগটো আজি ইয়াতে সামৰিব বিচাৰিছোঁ। যদি আপোনালোকে ব্লগটো চাই ভাল পালে তেন্তে ব্লগটো শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু যিসকলে ফেচবুক চেনেলটো এতিয়ালৈ ফ'ল' কৰা নাই তেওঁলোকক ফ'ল' কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।